মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাসমূহ নিশ্চয় ভালে হৈ আছে অহা 23 তাৰিখে অসমীয়া পৰীক্ষা আছে তাৰে মেইন বুকৰ পৰা যিখিনি প্ৰশ্ন আহিব ইতিমধ্যে মই দেখুৱাই দিছো সেইখিনি তোমালোকে চাবা লগতে তোমালোকৰ ব্যাকৰণ অংশৰ পৰা যিখিনি কুৱেশ্যন ইম্পৰ্টেন্ট হয় সেইখিনি মই আজিৰ ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি ব্যাকৰণৰ প্ৰশ্ন সামৰি ল'বলৈ চেষ্টা কৰিম বহুত বেছি মই নিদিও কাৰণ তোমালোকে চাগে নিশ্চয় সিলেবাসটো কমপ্লিট কৰিছা যদি সিলেবাস কমপ্লিট হোৱা নাই ব্যাকৰণৰ তেতিয়া হলে আজিৰ ভিডিঅ'ত যিখিনি কুৱেশ্যন মই দেখুৱাই দিম সেইখিনি চাই যাবা মই ভাবো ব্যাকৰণৰ পৰা অহা প্ৰশ্ন বা প্ৰতিটো প্ৰশ্নই তোমালোকে লিখিব পাৰিবা তে চোৱা মই বিশেষকৈ আজি প্ৰিভিয়াস ইয়াৰত আহি যোৱা কুৱেশ্যনসমূহ দেখুৱাই দিম ব্যাকৰণৰ চোৱা প্ৰথমতে 2017 ত অহা ব্যাকৰণসমূহ চোৱা কি আহিছিলে তলৰ যিকোনো দুটা শব্দ সন্ধি ভাঙা ঠিক আছে তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা ইত্যাদি উমাগ্নি সংস্কৃতি যদ্যপি ঠিক আছে যিকোনো দুটা ভাঙিব লাগে ইত্যাদি ইতি যোগ আদি তাৰ পিছত উমাগ্নি হোমযোগ অগ্নি তাৰ পিছত চোৱা নেক্সট কুৱেশ্যনটো আছে আহিছিলে তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমাৰ্থক শব্দ লিখা ইয়াত দিয়া আছে আকাশ ডবল বাৰিদি সমীৰ ইয়াত আকাশটো হ'ব গগন সমীৰটো হ'ব বতাহ আৰু বাকিখিনিও তোমালোকে চাই ল'বা বাকি দুটাও লগতে চোৱা নেক্সট তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা ইয়াত দিয়া আছে উলহ মালহ আচলৰ ধন ৰজক মজক ৰমক জমক এৰা ধৰা এতিয়া চোৱা ইয়াত আচলৰ ধন ইয়াৰ বাক্য ৰচনা যদি তোমালোকে কৰা এনেকৈ লিখিলে হৈ যাব কোনা কোনে মোৰ আচলৰ ধন চকুৰ মণি এৰা ধৰা এখন সমাজত সুস্থভাৱে বসবাস কৰিবলৈ হলে কিছুমান কথা এৰা ধৰা কৰি চলিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লাগিছে ভাঙি দেখুৱা ঠিক আছে ইয়াত চোৱা প্ৰত্যয় ভাঙা আৰু জোৰা লগত এইখিনি আছে তোমালোকৰ ধাননি ধান যোগ অনি ইয়াত প্ৰত্যয়টো হ'ব অনি তাৰ পিছত চোৱা গাঁৱলীয়া গাঁও যোগ অলিয়া ইয়াত প্ৰত্যয়টো হ'ব অলিয়া ঠিক আছে নেক্সট এটা শব্দত প্ৰকাশ কৰা আহিছিলে যিকোনো দুটা কৰিব লাগে বিশ্বৰ বকত যি তেওঁ ৰান্ধি খাব পৰা কলহৰ পুথি একে মাতৃৰ গৰ্ভত জন্ম যাৰ একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক ঠিক আছে এইখিনি তোমালোকে কৰিবা উত্তৰটো হ'ব ৰান্ধি খাব পৰা কলৰ পুলি বা পচলা ঠিক আছে এটা শব্দত প্ৰকাশ কৰিব লাগে একে মাতৃৰ গৰ্ভত জন্ম যাৰ শহুধৰ ঠিক আছে নেক্সট আৰু এটা আহিছিলে আবেদন লিখিব লাগে ঠিক আছে আবেদন তোমালোকে নিশ্চয় লিখিছা ইয়াত কি আহিছিলে সো আবেদনখন তোমাৰ শিক্ষানুষ্ঠানৰ কাষতে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছু সংখ্যক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকক সম্বৰ্ধনা জনাব সেই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ ঘণ্টাৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা আবেদনত নাম ঠিকনা নিলিখিবা ঠিক আছে এটো তোমালোকৰ হল আবেদন তোমালোকে নিশ্চয় শিকিছা তথাপিও চাই লোৱা যদি লাগে তোমালোকে আৰু এবাৰ অলপ চলপ চাই থবা ঠিক আছে নেক্সট 2018 ত কি আহিছিলে চোৱা তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা তলত দিয়া যিকোনো দুটা ব্যাহ বাক্য সহ সমাহৰ নাম লিখা সমাহৰ নাম লিখিব লাগে প্ৰথমটো আহিছিলে ত্ৰিফলা উৰাজাহাজ ত্ৰিফলাটো কি হ'ব ত্ৰিফলাৰ সমাহাৰ দ্বিগুণ সমাহ ঠিক আছে
তাৰ পাছত উৰা যি জাহাজ কৰ্মদ্বয়ৰ সমাহ ঠিক আছে নেক্সট খটো চোৱা কি আছিলে তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙি দেখুৱাব লাগে ঠিক আছে সূৰ্যোদয় যথেষ্ট অম্বেহন বাবক ঠিক আছে তোমালোকে ইয়াত আছে সন্ধি ভাঙা আছে তোমালোকে চাই ল'বা ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন আহিছিলে তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন আৰু দন্তীয়া খ হোৱাৰ কাৰণ লিখা ঠিক আছে মূৰ্ধন্য ন আৰু দন্তীয়া খ হোৱাৰ কাৰণ লিখিব লাগে ঠিক আছে এইটো নট্যবিদ্যা আৰু সত্যবিদ্যাৰ পৰা আহিছে তোমালোকে আনসাৰখিনি লাগিলে চাই ল'বা ঠিক আছে তাৰ পিছত নেক্সট যদি আমি চাওঁ আৰু এটা কোৱেশ্চন আহিছিলে এনে ধৰণৰ এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা ঠিক আছে এটা শব্দত প্ৰকাশ কৰিব লাগে যিকোনো দুটা তাৰ পাছত পনীয়া গাখীৰ দিয়া গাই যি একেলগে পঢ়ে যাক মূল্য দি কিনিব নোৱাৰি যাক পৰিত্যাগ কৰিব নোৱাৰি ঠিক আছে পনীয়া গাখীৰ দিয়া গাই জলাহী যি একেলগে পঢ়ে সহপাঠী ঠিক আছে বাকীখিনিও তোমালোকে চাবা নেক্সট তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুৱা ঠিক আছে এইটো কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন আহি থাকে প্ৰথমতে চোৱা বাউৰিয়া বাটৰুৱা কহাৰ উতলা ঠিক আছে নেক্সট এত উত্তৰটো দিয়া আছে তোমালোকে চাই ল'বা ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন আহিছিলে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখনি আবেদন লিখা আবেদনত নাম ঠিকনা নিলিখিবা তোমালোকে আবেদন নিশ্চয় লিখিছা তথাপিও চাই থোৱা এবাৰ যদি পৰীক্ষাত এইটোৱে আহি যায় আবেদন এখন আহিবই কোনো তাত সন্দেহ নাই আবেদন আহিবই নেক্সট চোৱা 2020 কি আহিছিলে ঠিক আছে 2020 এটা কোৱেশ্চন আহিছিলে তলৰ দিয়া যিকোনো এটাৰ বিয়াহ বাক্য সহ সমাহৰ নাম লিখা ঠিক আছে যিকোনো এটাৰ বিয়াহ বাক্য সহ কি লিখিব লাগে সমাহৰ নাম লিখিব লাগে তাত এটা আহিছিলে পঞ্চাঙ্গুল স্বায়ত্ত শাসন ঠিক আছে উত্তৰবিলাক আছে তোমালোকে চাই ল'বা ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন আহিছিলে কি তলৰ দিয়া যিকোনো এটা শব্দৰ সন্ধি ভাঙা হিতৈহি হিতাৰ্থ ঠিক আছে হিতাৰ্থ হিতযুক হিত ঠিক আছে তোমালোকে চাবা উত্তৰবিলাক চাই ল'বা নেক্সট তলত দিয়া যিকোনো এটা শব্দৰ ন দন্তীয়া ন আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা ঠিক আছে ইয়াত চোৱা চন্দ্ৰায়ন দুৰ্বিষহ তোমালোকে লিখিবা এইটো উত্তৰো দিয়া আছে তোমালোকে চাই ল'বা ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন আহিছিলে এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ চুহি খাব লগা বস্তু ঠিক আছে কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি ঠিক আছে আৰু এটা কোৱেশ্চন আহিছে তলৰ যিকোনো এটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুৱা কপহুৱা গবাইত ঠিক আছে ইয়াত চোৱা গবাইত গৰ্ব যোগ আইত ইয়াত প্ৰত্যয়টো কি হৈছে আইত হল প্ৰত্যয় ঠিক আছে তাৰ পিছত আৰু এটা কোৱেশ্চন আহিছিলে সৰল বাক্য মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে প্ৰত্যয়কাৰে একোটাকৈ উদাহৰণ দিয়া এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় সৰল বাক্য মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া ঠিক আছে এই কোৱেশ্চনটো তোমালোকক এটাকৈও আহিব পাৰে ঠিক আছে ভাঙি আহিব পাৰে ঠিক আছে ইয়াত চোৱা উত্তৰটো কি আছে অসমীয়াত এটা কথা মনত ৰাখিবা সদায় কুৱেশ্চন আনসাৰ তেনেকে নিলিখিবা কেতিয়াও সদায় ভাল মাৰ্ক পাবৰ কাৰণে অসমীয়াতে লিখিবা প্ৰশ্ন নং ইমান 5 উত্তৰ ক থাকিলে ক লিখিবা তেনেকে লিখিবা ঠিক আছে কেতিয়াও মানে কুৱেশ্চন আনসাৰ মানে ইংৰাজী নামাৰিবা ঠিক আছে আমি অসমত আছো গতিকে অসমীয়া পঢ়ি আছো গতিকে উত্তৰবিলাক অসমীয়াতে লিখিম ঠিক আছে এতিয়া চোৱা সৰল বাক্য কাক বোলে সৰল বাক্য যিবোৰ বাক্যত এটা মাত্ৰ কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে
সেই বাক্যবোৰক সৰল বাক্য বোলে যেনে গৰুৱে ঘাঁহ খায় মিশ্ৰ বাক্য যিবোৰ বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও এটা বা তাতোধিক অপ্ৰধান বাক্য লগ লাগি থাকে সেইবোৰ বাক্যক মিশ্ৰ বাক্য বোলে ঠিক আছে যেনে দেহক ভাল পালেহে দেহ হিতৈষী হ'ব পাৰি যৌগিক বাক্য যিবোৰ বাক্যত দুটা বা তাতোধিক সৰল বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে সেইবোৰ বাক্যক যৌগিক বাক্য বোলে ঠিক আছে যেনে মই কিতাপ পঢ়ি আছিলো আৰু সি চিঠি লিখি আছিল ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন আহিছিলে 2020 ত তলৰ যিকোনো দুটা অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা ঠিক আছে দুটা অৰ্থ প্ৰকাশ হ'ব লাগিব ঠিক আছে যিকোনো দুটাৰ লিখিব লাগে ঠিক আছে দুটা অৰ্থ প্ৰকাশ নহয় নেক্সট চোৱা ইয়াৰ উত্তৰটো ইয়াত আছে তোমালোকে চাই লবা ঠিক আছে আৰু এটা কোৱেশ্চন আহিছিলে তোমালোকে মই উত্তৰটো লাহেকে দেখুৱাই দিছো তোমালোকে চাই লবা ঠিক আছে মই নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰীৰ একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা ঠিক আছে আগৰ হৈতে একেই আছে প্ৰশ্নটো তোমালোকে আবেদনখন চাই থবা ঠিক আছে আবেদন শিকিবলৈ একো নাই তোমালোকে জাস্ট চাই থবা তোমালোকে নিশ্চয় জানা নেক্সট 2022 ত কেনে ধৰণৰ প্ৰশ্ন আহিছিলে চোৱা তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব লাগে উমানন্দ মহোৎসৱ সমন্বয় ঠিক আছে তোমালোকে উত্তৰবিলাক দিয়া আছে চাই লবা তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা ব্যাস বাক্য আৰু সমাসৰ নাম লিখিব লাগে ঠিক আছে ইয়াত লিখা আছে তোমালোকে চাই লবা ঠিক আছে তলত দিয়া যিকোনো এটা শব্দৰ মদিনীয়া ন আৰু দন্তীয়া হ হোৱাৰ কাৰণ লিখিব লাগে ঠিক আছে কণ্টক প্ৰণাম বিহ ঠিক আছে উত্তৰবিলাক আছে তোমালোকে চাই থবা ঠিক আছে নেক্সট এটা কোৱেশ্চন আহিছিলে চোৱা যথাস্থানত জ্যোতি চিহ্ন বহুৱা ঠিক আছে জ্যোতি চিহ্ন বহুৱাব লাগে আৰু একো নালাগে ইয়াত চোৱা ৰীতাই কলে মই কিতাপ পঢ়ো উত্তৰটো কি হ'ব ৰীতাই কলে মই কিতাপ পঢ়ো নেৰেশ্যন ঠিক আছে বা উক্তি বুলি ক'ব পাৰো আমি অসমীয়াত যেহেতু অসমীয়া পঢ়ি আছো উক্তি ইয়াত চোৱা আৰু এটা কোৱেশ্চন আহিছিলে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা ৰাহ উৎকৃষ্ট অতিবৃষ্টি ঠিক আছে চাই লোৱা তোমালোকে উত্তৰটো চাই লবা মই উত্তৰটো কোৱা নাই সময়ৰ এটা শব্দত প্ৰকাশ কৰা যিকোনো পক্ষ নলয় যাৰ দয়া মমতা নাই যি কথা কোৱা উচিত নহয় ঠিক আছে উত্তৰবিলাক চাবা তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে সৎ লোকক ঈশ্বৰে দয়া কৰে এনেকৈ লিখিলে হৈ যাব ঠিক আছে তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা ঠিক আছে ইয়াত পানীৰ তলৰ কাঁইট চকু ৰোৱা বাটকুলি বা বাটকুৰিবা ঠিক আছে বাটকুলি নহয় উত্তৰটো হ'ব পানীৰ তলৰ কাঁইট তোমালোকে চাবা উত্তৰবিলাক চাবা ঠিক আছে নেক্সট প্ৰশ্নটো আহিছিলে চোৱা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱ প্ৰশ্নটো আগৰ হৈতে একেই হৈ আছে তোমালোকে চাই লবা আৰু দৰখাস্তটো চাই থবা ঠিক আছে তোমালোকে আবেদন লিখিব নিশ্চয় জানা চাই থবা তোমালোকে ব্যাকৰণৰ খ বিভাগটো তোমালোকে চাই থবা মই ইয়াৰ কাৰণে একদম ৰাতিপুৱা আৰু এটা ভিডিঅ' আপলোড কৰি দিম আৰু যিখিনি কুৱেশ্যন আগতে মই কৈ যোৱা কুৱেশ্যনসমূহ যিখিনি থাকি গ'ল উত্তৰ থাকি গ'ল সেই উত্তৰসমূহ সামৰি মই আৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম ৰাতিপুৱা তোমালোকে চাবা আৰু এইখিনি হলে মই ভাবো গ্ৰামাৰৰ কাৰণে যথেষ্ট হ'ব
তোমালোকে এইখিনি চাই লোৱা ঠিক আছে তাৰ পিছত তোমালোকৰ ৰচনা ঠিক আছে ৰচনা কি কি আহিব এইটো এটা ডাঙৰ প্ৰশ্ন ৰচনা তোমালোকে শিকিবা প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক দৈনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ তোমাৰ জীৱনৰ লক্ষ্য তাৰ পাছত পৰিৱেশ প্ৰদূষণ ঠিক আছে এইখিনি শিকিলে মই ভাবো ৰচনা হৈ যাব ঠিক আছে আৰু ইয়াতকৈ বেছি আৰু ৰচনা নালাগে তোমালোকে এইখিনি শিকি থবা ধন্যবাদ